वेलकाम बेक टू माई यूट्यूब चेनेल नमस्कार मैं सुस्मिता मोर चेनेल सुस्मिता ब्लगले आको एबार आपलोक सकलोके स्वागत जनाई मोर अन्य एटी ब्लग भिडिओ आपलोकर माजले आगबढ़ाबले ओलाइছোঁ। আজি मैं ओलाइছোঁ आनंदमाला चाबले और आपलोকক अकमान जे तार परिवेश देखुवाम चाই থাকক ভিডিঅ'টোৰ লগত জড়িত থাকক আৰু এতিয়া আমি ওলাইছোঁ বলক গৈ থাকোঁ। फाइनेली माला आহি पाলোঁ। বতৰটো এইকেইদিন খুব বেয়া হৈ আছিলে সেইকাৰণে আহিব পৰা নাছিলোঁ। পোৱালি পিছে আহিবলৈ লাগি আৰু বাকী আজি আহিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকক দেই। মালা বিশেষ বুলিলে এয়াতো আৰু বিশেষ আৰু সকলোৱে জানেই আৰু আহিছোঁ। মোৰ পিছে এইবোৰ দেখিলেই ভয় লাগে, মূৰ ঘূৰাই। তথাপিতো আহিছোঁ পোৱালিৰ অনুৰোধত আৰু আহি ভালেই পাওঁ বাৰু। মালা বুলিলেতো ভালেই লাগে। বাকী আপোনালোকে চাই থাকক আৰু ভিডিঅ'টোৰ লগত জড়িত থাকক আৰু আপোনালোকে তাৰ পৰাই আনন্দমালা আমাৰ লগত উপভোগ কৰক। মালা বুলিলে যিহেতু পোহৰ লাইট আৰু এইবোৰ দেখি যে খুবেই বেছি ভাল লাগে মালা বুলিলে। আৰু এইখন চাওকচোন, ট্ৰেইনখন ইমান বেছি মৰম লাগিছে আৰু সঁচাকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰ তাত উঠিছে, খুব বেছি ভাল লাগিছে পৰিৱেশটো। আমাৰ গুগু চবতে উঠিবলৈ লাগে, তাক পিছে আমি চবতে উঠিবলৈ নিদিওঁ। যিখিনি আৰু অলপ মানে সীমা ভিতৰত মানে লাহে লাহে ধৰক ঘূৰে, সেইখিনিতে আমি তাক উঠালোঁ আৰু সি তাতেই বহুত বেছি আমেজ পালে। আৰু কি উঠিলে আপোনালোকে দেখুৱাই থাকিম, চাই থাকক। আৰু এয়া মালা আৰু আমাৰ এয়া পিউ এতিয়া বাইক চলাইছে বোলে, সেয়া চাওকচোন। এনেকৈ আৰু মালালৈ আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। মই পিছে তাক মালা আহিছে বুলি কৈছিলোঁহে, তাৰ মাত্ৰক এইটো কৰা খুব বেছি চখ ব'টিং কৰাটো তাৰ। যোৱাবাৰ আহিছিলে, তেতিয়া অকণমান সৰু আছিলে, তথাপিতো সেইবাৰ কৰিছিলে আৰু কৰি খুব বেছি ভাল পালে নিশ্চয়। তো এইবাৰো তাক খুবেই বেছি কৰিবলৈ লাগে আৰু আহি পায়ে এয়া কৰিবলৈ আৰু দেউতাকে লৈ মেলি গ'ল আৰু সৌৱা চাওকচোন মানে চেষ্টা কৰিছে বাকীখিনি দেখি। সৌটো চাওকচোন বহুত দূৰ পালেগৈ। মোৰ পিছে বৰ বেছি ভয় লাগিছে জানেনে, ইমান বেছি পানী হৈ আছে আৰু বিশেষকৈ সি যেতিয়া চলাইছিলে তাৰ লগৰবোৰ চববোৰেই ডাঙৰ। পাৰিব জানো এনেকৈ বুলি ভাবিছিলোঁ, কিন্তু পাৰিছে। চাওঁতে চাগে ডাঙৰেই হৈছে সিও। বাকী আপোনালোকে তাক আশীৰ্বাদ কৰিব, ভালে কুশলে থাকক, সুস্থ থাকক। আমাৰ সিয়ে জীৱন আৰু সেইকাৰণে আমি তাক যিমানখিনি পাৰোঁ সাধ্যৰ ভিতৰত ফূৰ্তিখিনি কৰাবলৈ দিবলৈ চেষ্টা কৰোঁ। আৰু চাওকচোন, সি ইমান বেছি ফূৰ্তি পাইছে, সমানে সমানে বন্ধুবোৰৰ লগত খেলিছে, সকলোবোৰ থুপ খালেহি। তেনেকৈ সঁচাকৈ আমি আঁতৰৰ পৰাই আমেজ লৈছোঁ। দেউতাকৰ চিন্তা, মোৰো চিন্তা, তথাপিতো পাৰিছে দেখোন। চাওকচোন বাৰু আপোনালোকে। আৰু এয়া আপোনালোক সকলোকে মই মেইন পইণ্টৰ পৰা আমাৰ দেৰগাঁৱৰ মালাখন দেখাই দিছোঁ। সঁচাকৈ খুবেই বেছি ধুনীয়া লাগিছে, নহয়নে বাৰু? আপোনালোকে পাৰিলে এপাক আহিব দেই। ওচৰ চুবুৰীয়াসকলতো প্ৰায়খিনি মানুহ লগ পাইছোঁ বা দেখা পাইছোঁ, প্ৰায়খিনি মানুহ আহিছে। যিখিনি অহা নাই পাৰিলে এপাক আহিব। আৰু এতিয়া যিটো দেখাব গাড়ী চলোৱা সেইটো চাবলৈ আমি ওপৰত আহিছিলোঁ আৰু তাৰ পৰাই মই ভিডিঅ'কণ কৰি ৰাখিছিলোঁ, আপোনালোকক সেয়াও আগবঢ়াইছোঁ। এয়া চাওকচোন, সঁচাকৈ মোৰ এই বস্তুটো দেখিলে জানেনে খুবেই বেছি ভয় লাগে। তথাপিতো কেনেকৈ যে কৰিছে। মই যেতিয়া আৰম্ভ হৈছে ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, হে ভগৱান তেওঁলোকক ভালে কুশলে ৰাখা। সঁচাকৈ দেখি কিবা ভয় লাগি যায়, নহয়নে বাৰু? তথাপিতো তেওঁলোকৰ অভ্যাস আছে তো
অভ্যাস আছে যিহেতু তেওঁলোকে কৰিবও পাৰে তেনেকৈ তথাপিতো আমাৰ কিবা ভয় ভয় লাগে নহয় জানো বাৰু তেওঁলোকে তেনেকৈ কৰি আহিছে কৰি থাকক আৰু ভালে কুশলে তেওঁলোক আগবাঢ়ি যাওক ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা আৰু আপোনালোকে চাওকচোন যিমানখিনি পাৰোঁ মই আঁতৰৰ পৰাহে ভিডিঅ' কৰিছিলোঁ মোৰ মানে দেখিয়ে ভয় লাগে এইবোৰ সেইকাৰণে যিখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকে চাই থাকক দেই ঘৰ আহি পালোঁ আৰু আপোনাক যিখিনি পাৰোঁ দেখুৱালোঁ চাওক ভিডিঅ'টো শেষলৈকে আৰু মোক সদায় মৰম দি যাব বাকী ইমানেই চাই থাকক ভিডিঅ'টো